এতিয়া ওলালো মই যাবলৈ আৰু আলু পাপৰ মিঠাতেল আনিছোঁ এতিয়া সিজাই মেলি এতিয়া আমি খালোঁ বুলি এতিয়া ঘৰতে থাকিম ন। পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি মই যাবলৈ ওলাইছোঁ মোৰ লগৰজনীৰ ঘৰলৈ আৰু কিয় যাম আপোনালোকে হয়তো মোৰ থাম্বনেইলখন চাই গম পাইছেই। চ' প্লিজ আপোনালোকে মোৰ ভিডিঅ'টোৰ সৈতে শেষলৈকে কানেক্ট হৈ থাকিব। আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ওলালো মই যাবলৈ আহি আছোঁ। এতিয়া পালোহি মই চেণ্টাৰ আৰু এইফালে হৈছে আমাৰ এয়া শিৱ মন্দিৰ চেণ্টাৰতে আছে। পিনাকি কোৱা ক'লৈ আহিছা? এতিয়া আমি দোকান যাবলৈ গৈ আছোঁ। আজি খানা খাম মানে লাবণ্য কৈ দিয়া কেনেকুৱা লাগিছে? লাবণ্য বহুত ভাল লাগিছে। আমি ক্লাছ 9ৰ লগৰ হয়, আজি লগ পাইছোঁ, বহুত ভাল লাগিছে আৰু বাকীখিনি নাই মনত পৰিছে আজি। গীতা কামনা কোৱা তোমাৰ অনুভৱ কেনেকুৱা? মজা লাগিছে আজি চবকে লগ পাই। পিনাকি ডাৰ্লিং কি কৰিছা? পিঁয়াজ হেৰি কৰি আছোঁ জুখিবলৈ আৰু আলু পিনাকি কি আনিলা কৈ দিয়া। ইয়াত আছে নহৰু ডিম তাৰপিছত পাপৰ মিঠাতেল আনিছোঁ এতিয়া সিজাই মেলি খাওঁগৈ। আৰু কামনা তুমি কি আনিছা? ঘৰত খাবলৈ তুমি ফুচকা বনাব জানা জানো? কিমান টেষ্টিকৈ বনাই দোকানে বহাই দিয়ে কামনাক ন ফুচকা। আমাক কামনাই মাংস খাবই। আমি কৈছোঁ দেই খুচৰি নাথাকিবি ক'ৰবাত জ্বলিব খুচৰি থাকিলে। জ্বলিলে দেখিছা মানুহজনী দেখা থব জ্বলিছে একুৰা দপদপীয়া জুই জ্বলাতে পিনাকিয়ে এই যে জ্বলিছে জ্বলিবই। কোৱা কেনেকৈ বাজে? টক টক আৰু এতিয়া চাওক আমাৰ অৱস্থা। ভাত বনাবলগীয়া হ'ল কেৰাহীত আৰু এইফালে আমাৰ ধন ব্যস্ত হৈ আছে মাংস কটাত। এতিয়াহে ওলাইছে মাহী আছেনটো। আৰু এইফালে এতিয়া মই ব্যস্ত হৈ আছোঁ মাংস বনোৱাত।
আৰু এতিয়া হৈ গ'ল সকলো ৰেডি আৰু এইফালে আমাৰ লাৱণ্যই বাঢ়ি আছে মাংস একান্ত মানে খোৱাত ব্যস্ত এইফালে খোৱাত ব্যস্ত তিনিওগৰাকী এতিয়া আমি খালো বুলি তাত ঘৰতে থাকোগে ন ভাল লাগিল আৰু বহুত আকৌ তোমাৰ কেনেকুৱা লাগিলে খানা খাই আশাৰে আজি বিদায় ল'ম মজা লাগিলে কাঁহী বাতিকেইটা থাকো আনফালে আমি মইহে ধুইছো খাই বুলি তুনতুনে বনোৱা মাংসটো বহুত ভাল লাগিলে খাই এতিয়া বাইদেৱে চুলিকেইডাল ধুনীয়াকৈ মেলি আহিছেগে কেমেৰা আগত আহিবলৈ তুমি চাইকেলত ক'লৈ যোৱা তেজপুৰ যাব নেকি নাযাওঁ 50 পইচা ভাড়া নহয় কেনেকুৱা লাগিলে আজি খানা খাই ভাল লাগিলে বহুত ভাল লাগিলে এই ফটোবোৰ দি দে না এতিয়া ঘৰলৈ যাবলৈ হৈ গ'ল আমাৰ কামনা আহিছে গাড়ীত উঠাবলৈ আৰু বাইক কি আমাৰ বাইদেউহঁত যাব চাইকেল লৈ পালচাৰ 220 লেডিবাৰ বুলি কোৱা নাই লেডিবাৰ চাইকেল অঁ লেডিবাৰ বাই বাই আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিম আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব লাইক কৰিব আৰু যদিহে কোনোবা মোৰ চেনেলটো নতুনকৈ আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে সহজতে পায় বাই বাই